Hey guys, এয়া মই আজি পোলা বনালো আৰু ইয়াৰ লগত মই মাংস বনাইছো। সব লোক আজি ভিডিওটো আৰম্ভ কৰো। এয়া আলুখিনি মই ফ্ৰাই কৰিলো, ফ্ৰাই কৰি পেহন কাহিত উলিয়াই লৈছো। মই এতিয়া পিয়াজ জলকীয়াখিনি কাটি লৈছিলো, দি দিলো। এতিয়া মই ভালকৈ ফ্ৰাই কৰি লৈ ল'ম। পিয়াজখিনি ফ্ৰাই হৈ গ'ল, ইয়াতে এতিয়া মই মাংসখিনি দি লৈছো। আৰু এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখখিনি দি দিছো। মই ইয়াতে এতিয়া হালধি দি লৈছো অকমান। মই ইয়াতে আদা নহৰু বটাখিনি দি দিছো। ইয়াতে মই আলুখিনি দি লৈছো আৰু ইয়াতে মই বিলাহী দুটামান কাটি দি দিম। মই গোটা জিৰাখিনি গুড়ি কৰি লৈছিলো, তো ইয়াতে জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দি দিছো। আৰু লগতে ইয়াতে মই পেকেট জিৰা, তাৰপিছত মিট মছলা আৰু ধনিয়া পাউডাৰ সেনেকে দি দিম আৰু অকণমান ৰেড চিলি দি দিম। মোৰ মাংসখিনি প্ৰায় ফ্ৰাই হৈ গ'ল, তো এতিয়া ইয়াতে মই অকণমান গৰম পানী দি দিছোঁ। আমাৰ ইয়াতে বৰষুণ দি আছে, সেইকাৰণে অকণমান ভইচটো জোৰে জোৰকৈ ক'বলগীয়া হৈ আছে। তো এয়া গৰম পানী দি দিলোঁ। মাংসখিনি এতিয়া মই ভালকৈ সিজিব দি দিম। চিকেন ৰেডি হৈ গ'ল। এয়া মই পোলা বনাইছিলোঁ, পোলা বনাইখিনি আপোনালোকক দেখুওৱা নহ'ল। চাওক মই আলুখিনিকে ধুনীয়াকৈ সিজি গৈছে, মাংসখিনিও ধুনীয়াকৈ সিজি গৈছে। মই এতিয়া আৰু খোৱাহে দেৰি, আৰু এতিয়া খাম আৰু। চ' বহুত টেষ্টি হৈছে দেই, সঁচাকৈ কৈছোঁ। মোৰ হাজবেণ্ডে মোক কৈ আছে বৰ ধুনীয়া হৈছে বুলি। ত' আপোনালোকে এবাৰ এনেকৈ বনাই খাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে চ' কমেণ্ট বক্সত জনাই দিব। আৰু মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ এভৰিৱান।